This video will stop your angry. আমি যাক খং বুলি কওঁ। মাত্ৰ ভিডিঅ'টো শেষলৈকে চাবা। আপোনাৰ বহুত খং আছে নহয়, কিহৰ ওপৰত আৰু কিয় সেইটো সময়ে ক'ব। চাইণ্টিফিকৰ মতে খং নামৰ পদাৰ্থটো সাধাৰণ মানুহৰ লগত 4% থাকে। সেই 4%ৰ পৰা বাঢ়ি গ'লে মানুহটো ডেঞ্জাৰ হৈ আহে। সেই 4%ে কোৱাকো কিছুমানে নিজৰ তিৰোতা ল'ৰা ছোৱালীৰ ওপৰত দেখুৱায় আৰু আন কিছুমানে বেলেগৰ ওপৰত, আকৌ আন কিছুমানে বস্তুৰ ওপৰত। খঙত কাৰোবাক মাৰিবলৈ বা বস্তু ভাঙিবলৈ যিমান শক্তিৰ প্ৰয়োজন হয়, তাতকৈ নিজক শান্ত কৰিবলৈ বেছি শক্তিৰ প্ৰয়োজন হয়। লুচাকাৰ এখন চিৰিয়াখানাত এটা পিঞ্জিৰাৰ বৰ্ডত লিখা আছে, সেই পিঞ্জিৰাটোৰ ভিতৰত দ্য ৱৰ্ল্ড মষ্ট ডেঞ্জাৰাছ এনিমেলটো আছে। আচলতে পিঞ্জিৰাটোৰ ভিতৰত এখন আইনাহে আছে। সেই আইনাখনত জুমি চালে নিজৰ প্ৰতিবিম্বটো দেখা পাবা। তাত সেইটোৱে বুজিব লাগে যে পৃথিৱীৰ ভয়ানক জন্তু আন একো নহয়, মানুহ হয়। আপুনি ঠিকেই শুনিছে, মানুহে কৰিলে সকলো কৰিব পৰা যায়। আপুনি খঙৰ সময়ত ষ্টপ কৰিব নোৱাৰি, কিন্তু ইয়াৰ ডাইৰেকশ্যন চেঞ্জ কৰিব পাৰি। ইয়াৰ ডাইৰেকশ্যনহে চেঞ্জ কৰিব পাৰি। আপুনি খঙৰ সময়ত সেই ঠাইৰ পৰা আঁতৰি নিজানত বহি নিজকে শান্ত কৰা। আপুনি পাৰিবা, ইউ কেন ডু। প্লিজ আৰু খংটো বাঢ়িবলৈ নিদিবা। আপুনি আচৰিত পোৱা নাইনে খং কিয় বাঢ়ে? শেষত ক'ম মই, সদায় হাঁহিবলৈ শিকা, হাঁহি থাকা। ইফ ইউ একচেপ্ট দিছ ৰুল, দেন ওৱান ডে ইউ কেন শ্ব' ইট বিং এ গুড মেন। কিপ কুৱাইট, কিপ গ্ৰ'য়িং। ভিডিঅ'টো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰি জনাব। থেংকছ ফৰ ৱাচিং।